আজি 15 জুলাই বৃহস্পতিবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলিত শুভ আৰম্ভ হয় নিত্য ভাগৱত পাঠ আৰু নাম কীৰ্তন অনুষ্ঠানৰ ভকত শিৰোমণি হৰে কৃষ্ণ মহন্ত আতাৰ আশু আৰোগ্য কামনাৰে কৰা হয় এই আয়োজন। আজি 15 জুলাই তাৰিখৰ পৰা 21 জুলাই বুধবাৰলৈ চলিব ভাগৱত পাঠ আৰু নাম কীৰ্তন। উক্ত অনুষ্ঠানত উপস্থিত হোৱা হ'ব পৰা শুভাকাংক্ষী বাপ বান্ধৱ বাই মাতৃ সমস্তক আপ্যায়ন কৰিবলৈ পৰিচালনা সমিতিয়ে দায়িত্ব অৰ্পণ কৰিছে হৰে কৃষ্ণ মহন্ত আতাই স্থাপন কৰা সত্ৰ কেইখনৰ সঞ্চালনা সমিতিক। পৰিচালনা সমিতিয়ে আমাক জানিবলৈ দিয়া মতে 15/7/21 বৃহস্পতিবাৰ যিসকলক দায়িত্ব অৰ্পণ কৰিছে সেয়া হৈছে 2 নং বটাবাৰী সত্ৰ, বালিচুবা সত্ৰ, ভালুকমাৰী সত্ৰ। 16/7/21 শুক্ৰবাৰৰ দিনা হৰিচিঙা সত্ৰ, বেংবাৰী সত্ৰ। 17 জুলাই তাৰিখত মোৰাবাৰী সত্ৰ, বাৰঘৰীয়া সত্ৰ। 18 তাৰিখ ৰবিবাৰৰ দিনা মধ্য ওদালগুৰি ৰাখাল সত্ৰ, ওদালগুৰি সত্ৰ, হাবিগাঁও সত্ৰ। 19 তাৰিখ সোমবাৰৰ দিনা নভঙা, হাহিনী গাঁও, ৰতনপুৰ, টংলা গাঁও আৰু মুৰাখাট সত্ৰ। 20 জুলাই মঙলবাৰৰ দিনা বেঙাবৰা সত্ৰ, মজাচুবুৰী সত্ৰ, মজাচুবুৰী। 21 তাৰিখ বুধবাৰৰ দিনা বামনজুলি কালিখোলা সত্ৰ, ৰজাগড় সত্ৰ আৰু নাওবান্ধা সত্ৰ। এই সত্ৰকেইখনৰ সঞ্চালনা সমিতিক শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলিৰ পৰিচালনা সমিতিয়ে দায়িত্ব অৰ্পণ কৰিছে আৰু প্ৰত্যেকখন সত্ৰক নিজ নিজ দায়িত্ব পালন কৰি সত্ৰত উপস্থিত থাকি হৰে কৃষ্ণ মহন্ত আতাৰ আশু আৰোগ্যৰ কামনাৰে আয়োজন কৰা নিত্য ভাগৱত পাঠ আৰু নাম কীৰ্তন অনুষ্ঠানত তেখেতসকলৰ সেৱা আগবঢ়াব। লগতে এই কথাও তেওঁলোকে জনায় যে এই অনুষ্ঠানত উপস্থিত থকা সমস্ত জনকে যথাৰীতি ক'ভিড প্ৰট'কল মানি চলিবলৈ আৰু সাৱধান সজাগতাৰে যেন তেওঁলোকে নিজেই নিজক সুৰক্ষিত কৰি ৰাখে। আৰু পৰিচালনা সমিতিৰ শেষত অনুৰোধ জনায় নিত্য ভাগৱত পাঠ আৰু নাম কীৰ্তন অনুষ্ঠানত ভক্তপ্ৰাণ বাপ বান্ধৱ আই মাতৃৰ উপস্থিতি কামনা কৰে। সেয়েহে হৰে কৃষ্ণ মহন্ত আতাৰ আশু আৰোগ্যৰ কামনাৰে আয়োজন কৰা নিত্য ভাগৱত পাঠ আৰু নাম কীৰ্তনৰ এই অনুষ্ঠানত আপোনাসৱক সমভাগী হ'বলৈ আমিও অনুৰোধ জনাইছোঁ।